নমস্কাৰ বন্ধু বান্ধৱীসকল, জব আপডেট অফ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম SSC CHLৰ পৰা মুকলি হোৱা 4500 নতুন পদৰ বিষয়ে। ইয়াৰ আগতে এইটো ভিডিঅ'ত কথা পাতিম এই পদকেইটাৰ বাবে কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব, বয়স কিমানলৈকে আছে, কিমানলৈকে এপ্লাই কৰি, কিমান তাৰিখলৈকে লাষ্ট ডেট কিমান তাৰিখলৈকে আছে আৰু দৰমহা কিমানকৈ দিব, সকলো কথা এই ভিডিঅ'টোত ডিছকাছ কৰিম। চ' ইয়াৰ আগতে এনেকুৱা ধৰণৰ নিয়মীয়াকৈ জবৰ আপডেট পাই থাকিবলৈ জব আপডেট অফ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব। চ' এতিয়া বলক মূল ভিডিঅ'টোলৈ। নতুনকৈ মুকলি হোৱা ষ্টাফ চিলেকশ্যন কমিশ্যন CHSL কম্বিনিয়াট হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰা 4500 পদ মুকলি কৰি দিছে। ইয়াৰ বাবে ইয়াৰ এজ লিমিটটো নিৰ্ধাৰণ কৰি দিছে 18 বছৰৰ পৰা 27 বছৰলৈকে। ইয়াতকৈ 18 বছৰৰ তলত বা 27 বছৰৰ ওপৰত হ'ব নোৱাৰিব। তো SC ST কেণ্ডিডেটৰ কাৰণে 32 বছৰলৈকে, অৰ্থাৎ 5 বছৰলৈকে ৰেহাই দিছে আৰু OBC MOBCৰ কাৰণে 3 বছৰ কাৰণে ৰেহাই দিছে। তো এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ লাগিব। জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা, EWSৰ কাৰণে 100 টকা, OBC কেণ্ডিডেটৰ কাৰণে 100 টকা আৰু SC কেণ্ডিডেটৰ কাৰণে ফ্ৰী, ST কেণ্ডিডেটৰ কাৰণে ফ্ৰী, ওমেন কেণ্ডিডেটৰ কাৰণেও ফ্ৰী আছে আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ বাবে ফ্ৰী আছে। তো পে'মেণ্ট মোডটো হ'ব অনলাইন, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো হ'লেও হ'ব। আৰু এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে আপুনি ছেকেণ্ড ইয়াৰ পাছ কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ কৰা হ'ব লাগিব। তো আৰু এই এক্সামটো হ'ব, চিলেকশ্যন প্ৰচেছটো আছে কম্পিউটাৰ বেছড, ডিছক্ৰিপটিভ পেপাৰ টায়াৰ 2 আৰু কম্পিউটাৰ বেছড টায়াৰ 1, স্কিল টেষ্ট টাইপিঙত হ'ব টায়াৰ 3। আৰু এটা কথা, এই পদকেইটাৰ কাৰণে 3টা ভাগত ভাগ কৰিছে। এই পদকেইটা তিনিটা কেটেগৰীত আহিছে। লয়াৰ ডিভিজন ক্লাৰ্ক, ইয়াৰ দৰমহা আছে আপোনাৰ 19,900 পৰা 63,200 টকালৈকে। আৰু আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াৰ কাৰণে আছে চেলাৰীটো দিব 25,500 পৰা 81,100 টকালৈকে। আৰু যিটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, এইটোৰ কাৰণে আছে 25,500 পৰা 81,100 টকালৈকে। টায়াৰ 1 যিটো কম্পিউটাৰ বেছড এক্সামিনেশ্যন হয়, এইটো ছাবজেক্টটো আছে লেংগুৱেজ ইংলিছ, ইয়াতে মাৰ্ক থাকিব 25, মেক্সিমাম মাৰ্ক 25, জেনেৰেল ইণ্টেলিজেঞ্চ আছে 25 আৰু কুৱেশ্যনটিভ এপ্টিটিউড 25, জেনেৰেল এনচাৰেঞ্চ 25, টোটেল মাৰ্ক 100 থাকিব। চ' এনেকুৱা ধৰণে মই ডিছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টটো দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব। চ' ধন্যবাদ।